নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বেঙেনা জোল বনাম। বেঙেনা আমি বিভিন্ন ধৰণে খাইছো হয় নহয় বাৰু। ফ্ৰাই কৰি খাওঁ, আপোনাৰ বেচনত লগাই ফ্ৰাই কৰি খাওঁ, এনে ভাজি খাওঁ বা আপোনাৰ মাংস লগতো খোৱা হয়। আজি মই বেঙেনা কিন্তু আচাৰো বনাব পাৰি দেই। আজি মই বেঙেনাৰ আপোনাৰ জোল বনাম। একেবাৰে কম সময়ৰ ভিতৰতে, বেছি নহয় অকণমান জোল বনাম 4জন মানুহৰ বাবে। প্ৰথমৰ পৰা শেষলৈকে চালে বুজি পাব মইনো কেনেকৈ বনালোঁ। বেঙেনাখিনি কাটি হোৱাৰ পাছত হালধি নিমখ সানি এনেকৈ ৰাখি থ'লোঁ আৰু কেঁচা আদা নহৰু জলকীয়া গোটেইখিনি এনেকৈ মিক্সি সৰাই পিহি ল'লোঁ। এতিয়া এটা কেৰাহী সুন্দৰকৈ গৰম কৰি লৈছোঁ। এতিয়া তেলখিনি অকণমান দেৰি গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই বেঙেনাখিনি অকণমান ভাজি ল'ম। বেঙেনাখিনি অকণমান ভাজি লৈছোঁ। চাই থাকক কেনেকৈ কি কৰিছোঁ। অকণমান লেখিও দিছোঁ, অকণমান মুখেৰে কৈও দিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু কেনেকুৱা পালে কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। যদি আপোনালোকে মোৰ ৰেচিপিবিলাক ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনটো দবাই থ'ব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰিম নটিফিকেশ্যন পাব আপোনালোকে। এয়া প্ৰথমে পাব নটিফিকেশ্যন। এতিয়া তেলখিনি আপোনাৰ অকণমান যে ইয়াত থাকিলে তাতে মই কেঁচা মছলাখিনি ভাজি ল'ম। বেঙেনাখিনি আগতীয়াকৈ ভাজি উলিয়াই ল'লোঁ। অকণমান দেৰি ভাজিলোঁ আৰু সম্পূৰ্ণ নহয়। এইখন আপোনাৰ মিক্সিত পিচি লোৱা বিলাহী, এটা বিলাহী দেই। কেঁচা জলকীয়া নহৰু আদা সেই পেষ্টখিনি মই ঢালি দিলোঁ আপোনাৰ তেলতে। অকণমান তেল দিলোঁ। এয়া আধা চামুচ জিৰা, আধা চামুচ ধনিয়া গুড়া আৰু 1 চামুচ ৰেড চিলি। এতিয়া সুন্দৰকৈ এইখিনি ভাজি ল'ম। গোটেইখিনি অকণমান দেৰি ভাজি ল'ম। কেঁচা গোন্ধটো নাইকিয়া কৰি ল'ম। চাই থাকক প্ৰথমৰ পৰা শেষলৈকে বুজি পাব। আৰু সদায় আমি নতুন ষ্টাইলত বনাই খাব লাগে। এনেকৈ নতুনকৈ বনাই খাইছোঁ যদি ইয়াত বিশেষ একো খৰচ নাই। এইখিনি সদায় আমাৰ ঘৰত ব্যৱহাৰ হৈ থাকে। কেঁচা ৰচুন, জলকীয়া, পিঁয়াজ, আদা আৰু আপোনাৰ নিমখ হালধিটো সদায় ঘৰত থাকেই। জিৰা ধনিয়া এইবিলাক নিদিলেও হৈ যায়। মই আছে কাৰণে অকণমান দিছোঁ, নিদিলেও চলি যায়। এতিয়া হালধি অকণমান দিলোঁ। হালধি বেঙেনাখিনি সানি পেলাই ফ্ৰাই কৰা হৈছিল, অকণমান কম যেন লাগিলে সেয়েহে অকণমান দি দিলোঁ। তেলতে এনেকৈ 2-3 মিনিট বা 4 মিনিটমান ভাজি ল'ম। ইয়াত এতিয়া মই নিমখো অকণমান যোগ কৰি দিলোঁ। নিমখো কম যেন লাগিছে কাৰণ অকণ সানিহে লৈছিলোঁ বেঙেনাখিনিত। এতিয়া সুন্দৰকৈ জোলখিনি প্ৰথমতে মই বনাই ল'ম। কেনেকৈ বনাইছোঁ দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত বিলাহীও এটা পিচি লোৱা হৈছে। এতিয়া মই গৰম পানী ঢালি দিলোঁ দেই। গৰম পানী এনেকৈ মানে কিমানটো জোল লাগে বা কেনেকৈ ধৰক বেছিকৈ লাগে নে কমকৈ লাগে সেইটো নিজৰ ওপৰত কথা। এতিয়া এনেকৈ মই জোলখিনি পূৰা উতলাই লৈছোঁ। উতলাই লোৱাৰ পাছত বেঙেনাখিনি ঢালি দিম। কেঁচা জলকীয়াও 4টা দি দিলোঁ ফালি। এতিয়া আপোনাৰ বেঙেনাখিনি ঢালি দিলোঁ। এতিয়া মই 5 মিনিট এনেকৈ উতলাই দিম। 5 মিনিট উতলোৱাৰ পাছত আপোনাৰ অলপ কেঁচা ধনিয়া কাটি দি দিম আৰু গৰম ভাতৰ লগত খাম। আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে। কম খৰচতে হৈ যায়, কম সময়ৰ ভিতৰতে হৈ যায়। কেনেকুৱা পালে কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। সকলোৱে মোৰ চেনেলটো আদৰি ল'ব বুলি আশা ৰাখিছোঁ আৰু বাঢ়ি যোৱাত অকণমান সহায় কৰিব বুলি আশা ৰাখিছোঁ। সকলোকে পুনৰবাৰ মৰম আৰু সম্ভাষণ জনাই আজিলৈ আহিছোঁ। আৰু মোৰ এই বেঙেনা জোল বনোৱা ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। এতিয়া প্ৰায় হ'ল। এতিয়া মই গেছটো অফ কৰি নমাই এনেকৈ কেঁচা ধনিয়া দি দিলোঁ আৰু গৰম ভাতৰ লগত পৰিৱেশন কৰিম। এতিয়া আপোনালোকে বনায়ো এনেকৈ খাই চাব পাৰে কেনেকুৱা লাগিব। আজিলৈ আহিছোঁ, ধন্যবাদ।